নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ পাকঘৰলৈ আপোনালোকক স্বাগতম। আজি একদম সাধাৰণ দাইল এখন আপোনালোকক বনাই দেখুৱাইছোঁ। কেনেকৈ বনালোঁ চাওঁচোন আহক। মই আজি টেঙামৰাৰ পাতৰ সৈতে কেইটামান মচুৰ দাইল বনাইছিলোঁ। ফাৰ্ষ্ট মচুৰ দাইলকেইটা লৈ পেলাই অলপ ধুই লৈছোঁ, তিয়াই থোৱা নাই কিন্তু দেই, অলপ ভালকৈ ধুই লৈছোঁ আৰু ধুই লৈ পেলাই আৰু এইফালে ঘৰৰ পুখুৰীৰ মাছ কেইটামান আছিলে। এইকেইটা ঘৰৰ পুখুৰীৰ মাছ হয়, সেইকাৰণে চাইজকেইটা সমান নহয়, বৰশী বাওঁতে পাইছিলোঁ, সেইকেইটাও বাছি ল'লোঁ আৰু সেইকেইটাও ভাজি লৈছোঁ। লগতে এইফালে মচুৰ দাইলকেইটা বইল কৰি লৈছোঁ। এনেকৈ জাষ্ট পানী অকণ দিছোঁ আৰু দাইলকেইটা দি দিছোঁ, একো নিদিওঁ। আপোনালোকে মন কৰিবচোন, এই যে ফেনটো ওলায়, সেই ফেনটো কাটি দিলে দাইলখন খাবলৈ বহুত ধুনীয়া হয়। সেইকাৰণে এনেকৈ বইল কৰি লৈছোঁ। আপোনালোকে কুকাৰতো দিব পাৰে, কিন্তু এনেকৈ ফেনটো কাটি ল'লে খাবলৈ বেছি ভাল লাগে যেন পাওঁ। আৰু এইফালে মাছকেইটাও ভাজি লোৱা হৈ গ'ল। এই টেঙামৰা যিকেইটা পাত লৈছিলোঁ সেইকেইটাও ধুনীয়াকৈ কাটি ল'লোঁ। আৰু এইফালে এটা গোলনেমু দিছোঁ। গোলনেমুটো খালি গোন্ধৰ কাৰণে দিছোঁ, ইমান ৰস নাই বাৰু, অকণমান গোন্ধটো যে আহিলে ভাল লাগে, সেইকাৰণে গোন্ধৰ কাৰণে দিছোঁ। আৰু মচুৰ দাইলখিনি বইল হৈ গ'ল, আৰু বইল হৈ যোৱাৰ পাছত কাঢ়ি ল'লোঁ আৰু একেখন কেৰাহীতে তেল অলপ দি মেথি গুটি দিছোঁ, হালধি অলপ দিছোঁ আৰু অকণমান ভাজি লৈছোঁ আৰু ৰংটো হালধিৰ গোন্ধটো নহাকৈ। আৰু লগতে কাটি লোৱা টেঙামৰা পাতখিনি দি দিছোঁ। টেঙামৰা পাতখিনি ভালকৈ ভাজি হোৱাৰ পাছত এই মচুৰ দাইলখিনি যিখিনি সিজাই লৈছিলোঁ সেইখিনি ইয়াত দি দিয়া হৈছে। আৰু লগত যিকেইটা মাছ ভাজি লৈছিলোঁ সেই ভজা মাছকেইটাও তাতে দি দিছোঁ আৰু অলপ উতল আহিবলৈ দি দিম। নিমখ থাকি গৈছিলে দেই ক'বলৈ, নিমখ অকণো দি দিছোঁ, আপোনালোকে আন্দাজমতে নিমখ দিব। আৰু তাৰপাছত যেতিয়া উতলি হ'বৰ সময় হ'ব ন, তেতিয়া এই নেমুখিনি যিকণ কাটি থৈছিলোঁ, এফাল নেমু, সেই নেমুফাল চেপি দিছোঁ, তেতিয়া গোন্ধটো থাকি যায় লাষ্টত দিলে। আৰু আমাৰ খাবৰ কাৰণে ৰেডি হৈ গ'ল। ৰেচিপিটো কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব। আৰু যদি ভাল পাইছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। থেংক ইউ।